যতে সম্পত্তি ইন্দ্ৰ চন্দ্ৰ আদি দেৱ গণৰ বিভূতি মহাশৌৰ্য বিচপৰা ক্ৰমে নিৰূপম বয়সতো জোৱাৰূপে কন্দৰ্পৰ ৰাম পৰম বৎসল দানে য়াতি মহাদাতা প্ৰজাৰ সম্বন্ধ যেন নিজ পিতা মাতা দুৰ্জনৰ দণ্ডে যম প্ৰচণ্ডয় গণি ধৈৰ্যতয় গাধ বুধে মহোদধি যেনি ৰাম বিপ্ৰ বৈষ্ণৱৰ সদা কিংকৰ পৰায় আচৰন্ত পৰ উপকাৰক সদায় নিৰ্মল যশস্যাতিনি লোকক ঢাকিল এহি মতে মহাৰাজা প্ৰজাক পালিল ৰাম কৰিলন্ত ৰাজ্য ৰাজা অনেক বৎসৰ নপালে ক দুখে গুণে তাংক বিষয়ৰ যেন সূৰ্য দেৱ সৰ্ব লোকত প্ৰকাশ তথাপি নাহিকে দুখ গুণৰ ভাষ ৰাম পতিৰোহেহি মতে কৃষ্ণৰ প্ৰসাদে নপাইলে কিছু ৰাজ্য বিষয় প্ৰমাদে পাছে কতু কালৰ অন্তৰে পৃথুৰায় বিমৰিখি মনে গুণি চিন্তি লাও পায় ৰাম যি কাৰণে সংসাৰত হৰিৰ ধৰিলো ঈশ্বৰৰ আজ্ঞা মানে হবাক পালিলো ভৈলো বয়সত বৃদ্ধ জৰাৰ অধীন পুত্ৰ হবু ভৈল মোৰ